নমস্কাৰ বন্ধু-বান্ধৱীসকল, বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা ৰাকেশৰ প্ৰকৃত জীৱনৰ বিষয়ে সকলোৱে নিশ্চয় জানিবলৈ মন যায়। গতিকে বলকচোন দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাকেশৰ প্ৰকৃত নাম হৈছে ৰিণ্টু বৰা আৰু ৰিণ্টু বৰাৰ জন্ম হৈছিল 1987 চনৰ 27 আগষ্ট তাৰিখে কুৰ্ণিগাঁও, মাছৰাতি, নগাঁও। ৰিণ্টু বৰাৰ দেউতাকৰ নাম হৈছে স্বৰ্গীয় পদ্মকান্ত বৰা আৰু মাকৰ নাম হৈছে স্বৰ্গীয় অৰ্ণা বৰা। ৰিণ্টু বৰাৰ শিক্ষাগত অৰ্হতাৰ কথা যদি কওঁ, ৰিণ্টু বৰাই নগাঁও কলেজৰ পৰা ডিগ্ৰীসহ MA পাছ কৰে। ৰিণ্টু বৰাৰ হাইট ৱেইটৰ কথা যদি কওঁ, ৰিণ্টু বৰাৰ হাইট হৈছে 5.7 ইঞ্চ এব্ৰভ আৰু ৱেইট হৈছে 60 kg এব্ৰভ। ৰিণ্টু বৰাৰ বেহাৰবাৰীত অভিনয় কৰাৰ পূৰ্বে নাটকসমূহতো অভিনয় কৰিছিল। ৰিণ্টু বৰাই বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰাৰ উপৰিও তেখেত এজন স্ক্ৰিপ্ট ৰাইটাৰ। ৰিণ্টু বৰাই 2018 চনত বেষ্ট স্ক্ৰীন প্লে বাই দিছ এণ্টাৰটেইনমেণ্ট এৱাৰ্ড পাবলৈ সক্ষম হৈছিল। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টত ৰাকেশৰ অভিনয় চাই বাৰু কেনেকুৱা লাগে তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।